Hello everybody, I'm Pankaj. I welcome you to Balon Classes. আজি আমি ম্যাথছৰ কেইটামান কুৱেশ্যন ডিসকাস কৰিম ৰেচিও এণ্ড প্ৰপৰশ্যন ঠিক আছে বাকি অলৰেডি আমি প্ৰায় ম্যাথছৰ কুৱেশ্যন কভাৰ কৰিছো আৰু ৰেচিও এণ্ড প্ৰপৰশ্যনৰ দুটা ভিডিও আছে আপোনালোকে গৈ চেক আউট কৰি ল'ব আৰু বাকি স্ট্যাটিক জিকে আৰু আসাম জিওগ্ৰাফিৰ ভিডিও আছে আপোনালোকে গৈ প্লেলিষ্ট নাইবা ভিডিও ফিডত গৈ পেলাই চেক আউট কৰি ল'ব ঠিক আছে বাকি চেনেলটো ফাৰ্স্ট টাইম ভিজিট কৰিছে দেন subscribe কৰি ল'ব so let us start প্ৰথম প্ৰশ্ন কি দিছে মোট কমলা কিমান 120 টা কিমান অনুপাতত ভাগ কৰিছে 5 3 2 সো কোনে কিটাকে কমলা পাব হেতু লিব লাগে ইয়াত সিম্পলি আমি কি কৰিম আমাক দিয়া আছে কি 5 3 2 মোট কিমান হ'ব ইয়াত 5 3 8 8 2 10 এ 10 মান কি মোট কমলা টোটাল 120 টা একর কিমান হ'ব 12 হ'ব ঠিক আছে গতিকে এই 12 টো এই প্ৰত্যেক 5 3 2 পূৰণ কৰি দিম ঠিক আছে 5 * 12 অনুপাত 3 * 12 অনুপাত 2 * 12 নেকি 60 36 2 বাৰং 24 ওকে অপশন এ নেক্সট কোয়েশ্চন কি দিছে যদি x অনুপাত y সমান 3 অনুপাত 1 তেন্তে x³ - y³ অনুপাত x³ + y³ কিমান হ'ব ওকে ইয়াত দিয়া আছে কি x অনুপাত y ৰ মান 3 অনুপাত 1 মানে আমি কি x ৰ মানটো আমি 3 পাতিম y ৰ মানটো 1 পাতিম এই যেটো দিয়া আছে ঠিক আছে ইয়াত কিমান হ'ব x ৰ মান 3 পাতিলে 3³ হ'ব minus y মান 1 1³ অনুপাত x ৰ মান 3 আছে 3³ plus y ৰ মান কিমান আছে 1 ইয়াত 27 - 1 কিমান হ'ব 26 and 27 plus 1 27 ঠিক আছে sorry 28 ইয়াত যদি আমি কটাকটি কৰো কিমান পাম 13 আৰু 14 ধৰি পাইছে না 13 আৰু 14 পাম অপশন সি কারেক্ট আনসার নেক্সট 51 টো কি দিছে x সমান 1/3y আৰু y 1/2z দেন আমি কি x আৰু y z ৰ অনুপাতটো লিব লাগে ঠিক আছে x কিমান দি আছে 1/3y ইয়াৰ পৰা আমি x আৰু y ৰ অনুপাতটো লিব পাৰো x by y ক মই 1/3 লিখিব পাৰো সেই একেদৰে কি দি আছে y = 1/2z ইয়াক মই y by z সমান 1/2 লিখিব পাৰো এতিয়া আমি চাম দুইটা অনুপাতত প্ৰত্যেকটা ভ্যালু যেটা দিয়া আছে xy তাৰ মান সমান হয় নহয় স্যার x ইয়াত আছে ইয়াত নাই আমাৰ দৰকাৰ নাই আমাক কমন কি আছে y আছে নাই y সাম ইয়াত 3 আছে ইয়াত 1 আছে গতিকে y মান আমি সমান কৰিব লাগিব গতিকে সমান কৰিবৰ কাৰণে ইয়াত আমি 3 পূৰণ কৰিম ইয়াত 3 কৰাৰ লগে লগে মানে ওপৰটো 3 কৰাৰ লগে লগে তলৰটো 3 পূৰণ কৰিব লাগিব হেকেদৰে ইয়াত 1 পূৰণ কৰিম এই 1 টো ইয়াতো 1 মই এই 1 টো এটো কাৰণে পাতিছো কেতিয়াবা ইয়াত 5 থাকিব পাৰে গতিকে ইয়াত 5 পাতিব লাগিব 1 টো অৱশ্যে নাপাতিলেও হল মানে 3 লগত 1 পূৰণ কৰিলে কিমান পাম 3 পাম হনে সো ইয়াত আমি কি পালো ৰিজাল্টটো ওপৰত 1 তলত 3 ইয়াত 3 পালো ইয়াত 6 পালো এতিয়া আমাক খুদিছে কি x y z এই তিনিটাৰ অনুপাত কিমান হ'ব সিম্পলি আমি x অনুপাত y অনুপাত z ঠিক আছে x ৰ মান কিমান আছে ইয়াত 1 আছে y ৰ মান কিমান 3 z ৰ মান কিমান 6 অপশন সি ইয়াক আমি এনেকৈ কৰিব পাৰো দিয়া আছে ইয়াত x by y 1/3 পাইছো মই ইয়াত x y z এনেকৈ লিখি ললো হনে এতিয়া ইয়াক মই 1:3 লিখিলো সেই কেদৰে y
আৰু জেডৰ অনুপাত কিমান আছে 1:2 দে মই আগৰ ভিডিওটো মই কৈছো যে এই খালি জেগাত সদায় ইয়াৰ মান বহিব 3 আৰু এইটো সাইডে সদায় ইয়াৰ মান বহিব এফালে যিমান খালি জেগা থাকক সব একেই বহিব আৰু এফালে যিমান খালি জেগা থাকক তাত 3 বহিব ইয়াত মই 1 পাতি দিছো ইয়াত 3 পাতি দিছো তাৰ পিছত কি কৰিম পূৰণ কৰিম ইয়াত 1 আহিব 3 গুণ 3 3 গুণ 6 একে ইয়াত দিয়া আছে কি 7 অনুপাত 11 অনুপাতৰ প্ৰতিটো পদত কি যোগ কৰি ইয়াক 3 অনুপাত 4 অনুপাতৰ সমান কৰিব পাৰি ওকে সো অপচন কেটা বৰ ডাঙৰ নহয় আমি ডাইৰেক্ট অপচন পাতিও কৰিব পাৰো প্ৰথমতে মই সিম্পলি আমি ট্ৰেডিশনাল লিমত কেনে কৰিম হেড দেখাইছো হা 7 আছে 11 প্লাস মই x যোগ কৰিছো না দুইটাতে পাম কিমান 4 একুৱেট 28 plus 4x equal 33 plus 3x 28 আৰু 33 কৰিলে কিমান 5 পাম বাকি 4x 3x এৰ ভ্যালু পাম x মানে x এৰ মান কিমান পাম 5 গতিকে ইয়াত অপচন ডি হ'ব হা আৰু আমি এনেকৈ কৰিব পাৰো 7 আৰু 11 দিয়া আছে না প্ৰত্যেকটো মান পাতি চাম প্ৰথমতে মই 2 পাতিলো ইয়াত 2 পাতিম সো ইয়াত 13 আছে না 13 আমাক নালাগে ইয়াত 4 লাগে নাই 4 নহব 13 হলে হা নাই ইয়াত 9 হ'ব ঠিক আছে যদি মই 3 পাতো 7 plus 3 ইয়াত মই অলৰেডি 10 পাই যাম ইয়াক মই ভাঙিলো 5 পাম 3 না পামে মই only 5 ৰ ক্ষেত্ৰত 3 পাম 7 plus 5 এফালে 11 plus 5 এফালে 12 এফালে 16 4 গলে 3 4 ঠিক আছে বাকিটো চাব লাগিব 7 যোগ 3 তলৰটো কেৱল দৰকাৰ নাই 11 যোগ 3 কৰিবলৈ দৰকাৰ নাই মই ওপৰটোতে যেটো লব আছে তাতে মই গম পাইলো যে মই 10 আছে কাৰণে 2 আহিব বা 5 আহিব মোক লাগে কিমান 3 মানে মোক এনে ধৰণৰ লাগে এই স্থানটো 3 লাগে মানে মই 3 না পাওঁ 2 আৰু 5 পাম গতিকে এটো সম্ভৱ নহয় গতিকে আপুনি দুই ধৰণে কৰিব পাৰে এনেকেও পাৰিব বাকি অপচন পাতিও পাৰিব 53 কি দিছে 8400 টকা A B C D ৰ মাজত ভাগ কৰা হয় ঠিক আছে ইয়াত দিয়া আছে কি A B B C C D ৰ অনুপাত দিয়া আছে ওকে ইয়াত এই অংশটো বিচাৰি উলিয়াব গৈছে ইয়াক আমি সিম্পলি অনুপাতত প্ৰকাশ কৰিলে কেনেকৈ পাম চাবা ইয়াত কি দিয়া আছে A B C D B C D A আৰু B ৰ অনুপাত কিমান দিয়া আছে 2 অনুপাত 3 2 অনুপাত 3 আৰু B আৰু C এই B আৰু C কি দিয়া আছে 4 অনুপাত 5 4 অনুপাত 5 আৰু C আৰু D কিমান দিয়া আছে 6 অনুপাত 7 6 অনুপাত 7 মই ইয়াৰ আগৰ অংকটো কৈছো ইয়াত 3 আছে না যিকোনো থাকিব পাৰে 3 5 7 8 যিমান খালি জায়গা আছে সব জায়গাত আমি 3 পাতি দিম ইয়াত 5 আছে খালি আছে 5 পাতি দিম সেই কেদৰে এইটো সাইডে 4 আছে না এই খালি আছে 4 পাতি দিম আৰু ইয়াত 6 আছে কাৰণ ইয়াতো 6 হ'ব ইয়াতো 6 হ'ব মই পিছত কটাকটি নকৰো ইয়াতে মই সাম কমন কি কটাকটি গৈ আছে 6 ইয়াত 3 কাট খাই আছে 3 কাট খাই আছে 3 কাট খাই আছে 3 এ 6 কৰিলে দুবাৰ যাব আৰু বেলেগ কমন নাই ঠিক আছে এতিয়া মই গুটেখিনি পূৰণ কৰি দিম 2 4 গুণ 8 8 গুণ 16 ইয়াত কিমান পাম 4 6 24 ইয়াত 6 5 গুণ 30 ইয়াত 7 5 35 ঠিক আছে এতিয়া আমি A B C D ৰ অনুপাত পাই গলো টোটাল কিমান দিয়া আছে 8400 গতিকে মই গুটেখিনি যোগ কৰিম যোগ কৰিলে কিমান পাম এফালে 16 24 40 40 30 70 30 105 105 ৰ মান কিমান দিয়া আছে 8400 মোক তাৰ অংশ লাগে এৰ অংশটো বিচাৰি লব গৈছে মানে এটো 16 টো এটো এৰ হয় নাই তো এৰ গতিকে মই কেনেকৈ লিখিম 8400 105
16 5 কাটিলে 5 দুগুণ 10 5 গুণ 5 5 20 100 21 ইয়াক গৈ আছে কেইবাৰ 4 বাৰ 4 গুণ 4 4 দুগুণ 8 এটা ইয়াত মই যদি চাওঁ কিমান পাম 2 খুলং 32 মানে 4 into 3 to 0 4 0 0 4 দুগুণ 8 4 3 গুণ 12 গতি এই অংক কিমান টকা পালো আমি 1280 টকা অপচন এ ওকে নেক্সট কোৱেশ্চন ইয়াত দিয়া আছে কি বিদ্যালয়খনত কি এ বি সি ছাত্ৰ ছাত্ৰীৰ অনুপাত 5 4 7 যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা 20% 25% আকৌ 20% বৃদ্ধি কৰা হয় তেন্তে নতুন অনুপাতটো কি হ'ব ওকে আমাক কি দিয়া আছে এ বি সি তিনিখন বিদ্যালয় হয় নাই ওকে ছাত্ৰ ছাত্ৰীৰ অনুপাত কিমান দিয়া আছে 5 4 7 গতিকে ইয়াক মই কি 20% বঢ়াব লাগিব বি 25% সি 20% গতিকে 5 4 এনেধৰণে সৰু সৰু সংখ্যা থাকিলে অলপ অসুবিধা হয় তাৰ কাৰণে মই কি কৰিম শূন্য দুটা লগাই দিম মোৰ ক্যালকুলেশনৰ সুবিধাৰ্থে লগাইছো 500 অনুপাত 400 অনুপাত 700 অনুপাতৰ যেটো আমি কটাকটি কৰিম আমি সেই কি পাম 5 4 7 পাম হয়নে আমি জাস্ট ক্যালকুলেশনৰ কাৰণে শূন্য কেটা লগাই লৈছো গতিকে ইয়াত যদি 20% বঢ়াই দিও সো 20% মানে 1/5 মানে এটো One by 5 সেই একেদৰে ইয়াক যদি মই 25% বঢ়াই দিও 25% হলে 1/4 আৰু ইয়াক again 20% 1/5 ইয়াত যদি মই 1/5 বঢ়াই দিও মানে কি 500 ঘন কৰিলে 100 বঢ়াই দিছো ঠিক আছে 600 হল ইয়াত কিমান বঢ়াইছো 1/4 আছে নহয় মানে এটো চাবা 400 1/4 100 হয় নাই মানে 100 বঢ়াইছো ইয়াত কিমান পাম 500 ঠিক আছে এইখিনি লাগে ইয়াত কিমান বঢ়াইছো মই 1/5 এ বঢ়াইছো 1/5 বঢ়ালে কিমান হ'ব 500 ধং 70 মানে 140 প্লাস কৰিছো এই 140 টো এনে ধৰণে পাইছো হা এটো ক্যালকুলেশন মুঠতে ইমানখিনি ক্যালকুলেশনটো কৰিবই নালাগে এক্সামত বাট মই বুজিবৰ কাৰণে দেখাই দিছো এইবিলাক ক্যালকুলেশন এভয়েড কৰিবা আৰু এইবিলাক ক্যালকুলেশন এভয়েড যেতিয়া কৰিব পাৰিবা যেতিয়া তোমালোকে কি কৰিবা প্ৰেক্টিস কৰিবা 140 প্লাস কৰিলে ইয়াত কিমান পাম 840 এতিয়া এই নতুন অনুপাতটো কিমান পাই গলো 600 500 840 এই যদি কটাকটি কৰো শূন্যটো গুচি যাব বাকি যদি 2 এ চাও 30 25 এফালে 42 হ'ব মানে কিমান পালে নতুন অনুপাতটো 30 25 42 ওকে পি নেক্সট কোৱেশ্চন AB সমান 4 অনুপাত 5 BC 5 অনুপাত 7 ABC ৰ অনুপাত উলিয়াব লাগে এটো মই তোমালোকক এই দিছো ঠিক আছে মানে এটো উলিয়াব লাগে A BC 4 5 আছে 5 7 আছে আৰু ইয়াত কিবাটা বহিব নাই এটো মই তোমালোকক কৰিবলৈ দিছো কৰি পেলে কি কমেন্ট সেকশনত আনসাৰটো টাইপ কৰি দিবা হা কমেন্ট কৰি দিলে আনসাৰটো নেক্সট কোৱেশ্চন ৰাহুল আৰু ৰাকেশৰ বৰ্তমান বয়সৰ অনুপাত 2:1 30 বছৰৰ পাছত তেওঁলোকৰ বয়স অনুপাত 7:6 হ'ব ৰাহুলৰ বৰ্তমান বয়স কিমান ওকে সো বৰ্তমান বয়স অনুপাত কিমান দিয়া আছে 2:1 আৰু 30 বছৰৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব 7:6 30 বছৰ 7:6 মই আগতে কৈছি যে যেতিয়া বয়সৰ কোৱেশ্চন আহিব এজ ৰিলেটেড দেন অনুপাত কিটা চাবা ভালকে ডিফাৰেন্স টু সয়াত কিমান আছে 1 আছে ইয়াতো একে আছে গতিকে ইয়াত আমি চেঞ্জ কৰিব নালাগে যদি ইয়াত 2 থকা হলে
ইয়াত যদি 3 থকা হলে তেতিয়ালে আমি সমান কৰিব কাৰণে ইয়াত 2 পূৰণ কৰিলোহেঁতেন ইয়াত 3 পূৰণ কৰিলোহেঁতেন কিন্তু ইয়াত 1 1 আছে না সমানে আছে গতিকে আমি ইয়াত কি এক পূৰণ কৰিব নালাগে ওকে এতিয়া আমাক সাম এতিয়া আমাক কি দিয়া আছে 30 বছৰ পিছত ইমান হল 7:6 হল এতিয়া আমি এই মাজৰ গ্যাপটো চাম ঠিক আছে এই মাজৰ গ্যাপটো যদি চাও আমি কিমান আছে ইয়াত 7 আৰু 2 ইয়াত কিমান আছে 6 আৰু 1 আছে গ্যাপ সমান হ'ব লাগিব হা 5 ইয়াত আমাক কি আছে 5ৰ মান 30 দিয়া আছে 1ৰ মান কিমান হ'ব 6 ওকে ৰাহুলৰ বৰ্তমান বয়স সুধিছে এটো বৰ্তমান বয়স আছিল না ৰাহুল এটো ৰাকেশ এটো বৰ্তমান বয়স আছিল একত যদি 6 হয় দুইত কিমান হ'ব 12 হ'ব মানে ৰাহুলৰ বৰ্তমান বয়স কিমান 12 বছৰ option P is the correct answer next question কোনো দুটা বৰ্গৰ কৰ্ণ 2:3 অনুপাতত থাকে তেন্তে বৰ্গটোৰ ক্ষেত্ৰফলৰ অনুপাত কিমান হ'ব চোৱা এটো বৰ্গ হয়নে আমি জানো যে বৰ্গৰ প্ৰতিটো বাহুৰ মান সমান যদি মই কৰ্ণডাল ড্ৰ কৰো দেন ইয়াৰ মানটো কি হ'ব চাবা এটো চোৱা মই সাপোজ A B C D ধৰি লৈছো ইয়াত যদি আমি A B D ত্ৰিভুজটোত চাও এটো 90 ডিগ্ৰী হৈ আছে গতিকে ইয়াত মই পাইথাগোৰাছৰ সূত্ৰ মই ইউজ কৰিব পাৰো মই এটো D বুলি ধৰি লৈছো ডাইগোনাল সো মই ইয়াক এনেকৈ লিখিব পাৰো না D square is equal to A square plus A square মানে কি 2A square so D মান কিমান হ'ব ইয়াত যদি মই ৰুট লৈ লওঁ কিমান পাম A square for the root থাকে তেতিয়ালে A হ'ব বাকি 2 টো ল'ব না হয় A root but root 2A ঠিক আছে এতিয়া আমি কি D মান কিমান পালো root 2A okay ইয়াক মই এনেকৈ লিখিব পাৰো চাবা D divided by root 2A কেতিয়াবা D মান দিয়া থাকিব A মান উলিয়াব লাগিব কেতিয়াবা A মান দিয়া থাকিব D মান উলিয়াব লাগিব যদি A দিয়া থাকে D উলিয়াব লাগে সিম্পলি কি কৰিবা root 2A A মানে কি বাহুটো ঠিক আছে এতিয়া আমাক কি দিয়া আছে কৰ্ণ দুটাৰ অনুপাত ঠিক দুটা বৰ্গৰ কৰ্ণ অনুপাত ওকে আৰু কি উলিয়াব গৈছে ক্ষেত্ৰফলৰ অনুপাত সো যদি মই চাও এটা বৰ্গৰ ক্ষেত্ৰফল কি আছিল বাহু স্কয়াৰ আছিল নাই মানে কি A স্কয়াৰ সো মই ইয়াৰ পৰা কি কৰিব পাৰো মই A square is equal D square তো এটো লিখিব পাৰো না কাৰণ ইয়াক যদি মই গুটি স্কয়াৰ কৰি দিও D square আহিব root 2 স্কয়াৰ কৰিলে কিমান পাম 2 পাম এতিয়া এটো প্ৰথমটো বৰ্গ ধৰি লৈছো এটো দ্বিতীয়টো বৰ্গ D1 D2 square 2 okay next আমি D মান কিমান দিয়া আছে 2 D1 মান 2 আৰু D2 মান 3 ইয়াত পাতি দিম 2 square তলত 2 এফালে 3 square তলত 2 এই দুটাৰ অনুপাত সুধিছে মানে A1 square is to A2 square ইয়াত কেন পালো 4 2 অনুপাত 9 2 দুই ক্যান্সেল পালো কিমান 4 অনুপাত 9 সো আমি ডাইৰেক্ট কৰিব পাৰো হা 2 অনুপাত 3 দিয়া আছে ডাইৰেক্ট আমি স্কয়াৰ কৰি ললো একদম বুজিবৰ কাৰণে কৈছো ইমানখিনি ওকে এটো ইম্পৰ্টেন্ট না এটো মোস্ট ইম্পৰ্টেন্ট তারপরে A2 ইম্পৰ্টেন্ট কেতিয়াবা A দিয়া থাকিব D উলিয়াব লাগিব কেতিয়াবা D দিয়া থাকিব কেতিয়াবা A উলিয়াব লাগিব তেনে ধৰণৰ সো 58 নম্বৰ কোৱেশ্চনটো কি 4 অনুপাত 5 অনুপাতত কোনো ধন ভাগ কৰাত সৰু ভাগটোত 472 টকা পৰিল মুঠ ধনৰ পৰিমাণ কিমান আছিল
সো আমাৰ অনুপাতটো কিমান 4:5 দিয়া আছে ওকে সৰু ভাগটো কোনটো 4 নহয় বেছি 472 ইয়াত কি দিয়া আছে 4 মানটো 472 মুঠ ধন বুলি কৈছে না তেতিয়া আমি দুটা যোগ কৰিব লাগিব 4 পাছে 9 4 যদি এক মই হৰণ কৰি কিমান পাম 4 গুণ 4 4 গুণ 4 4 গুণ 32 তে 118 9 ৰে পূৰণ কৰিলে 9 গুণ 72 মুখ ইউনিট ডিজিট 2 লাগিব মই এবাৰ ডাইৰেক্ট কৈ দিম ডি অপচন 2 আছে 1062 ঠিক আছে পূৰণ কৰি চালো চাব পাৰ 9 গুণ 72 9 গুণ 9 খাতে 16 9 গুণ 9 62 59 কুৱেশ্যন কি দিছে এ আৰু বিৰ বৰ্তমান বয়স অনুপাত 8:9 9 বছৰৰ পিছত এই অনুপাত হ'ব 19:21 এৰ কন্ডিশন দিয়া আছে কি সি বিতকৈ 3 বছৰ সৰু বৰ্তমান সিৰ বয়স সো এ আৰু বিৰ বৰ্তমান বয়স যদি চাও কিমান দিয়া আছে 8:9 আৰু 9 বছৰৰ পাছত কিমান হৈছেগে 19:21 আমি কি চাব লাগে আমি ডিফাৰেন্সটো চাব লাগে ইয়াত 1 আছে ইয়াত 2 আছে নাই এতিয়া 1 আৰু 2 থাকিল নহব এই দুটা সমান হ'ব লাগিব হয়নে কি কৰিম ইয়াত মই 2 পূৰণ কৰি দিম তেতিয়া এই ডিফাৰেন্সটো সেম হৈ যাব 2 2 হৈ যাব ইয়াত 2 পূৰণ কৰা মানে ইয়াতো 2 পূৰণ কৰিব লাগিব ইয়াতো 2 পূৰণ কৰিব লাগিব ইয়াত 8 লগত 2 পূৰণ কৰিলে কিমান 16 অনুপাত 9 লগত কৰিলে 18 বাকি ইয়াত আমি পূৰণ কৰা নাই মানে 1 পূৰণ কৰিছিলো 1 লগত 19 কৰিলে 19 বাকি 21 তাৰপিছত এই ডিফাৰেন্সটো চাম এটো সেম ওলাব ইয়াত 3 আছে ইয়াত 3 আছে গতিকে 3 এর মান কিমান দিয়া আছে 9 ওকে 9 দিয়া আছে 9 বছৰ বুলি কৈছে না এই ডিফাৰেন্সটো 9 নহয় জানো 9 3 মান নহলে 1 ৰ মান কিমান হ'ব 3 ওকে এতিয়া বি টু লিয়া পিছত আমি কি সি টু ইজিলি লিয়া পাৰিম ঠিক আছে এটো বি আছিলে সো একত যদি 3 হয় 18 ত কিমান হ'ব 3 পূৰণ 18 54 আমি কি পালো বিৰ বয়স সিৰ যদি উলিয়াব লাগিব হয় তেতিয়ালে মানে সি উলিয়াব লাগিব নে এতিয়া আমি সি কি দিছে বিতকৈ 3 বছৰ সৰু মানে 54 - 3 = 51 okay so ratio and proportion or topic to মই ইয়াতে এন্ড কৰিছো নেক্সট আমি চাম পার্সেন্টেজ তাৰ পিছত প্রফিট এন্ড লস তেনে ধৰণে গৈ থাকিম এটা এটাকে আৰু গুটেখিনি টপিক মই ইয়াত কভাৰ কৰি দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু বাকি এটা ইন্টারেস্টিং থিং কি আপোনালোকে হয়তো যেতিয়া অসম হিষ্ট্ৰী পঢ়ে আহোম ৰজাসকলৰ নাম তাকে মানে মনত নৰহে নাই তাৰ কাৰণে মই এটা মাইন্ড মেপ প্ৰস্তুত কৰিছো আমি গুটেখিনি আহোম ৰজাৰ নাম মুখস্থ নকৰো আমি নিমনিক্স ইউজ কৰিম টেকনিক ইউজ কৰিম এনে ধৰণে মনত ৰাখিম যাতে আহোম ৰজাসকলৰ যেটো আহোম নামটো দেখাৰ লগে লগে মনত পৰি যায় হিন্দু নাম তেওঁলোকৰ যেটো হিন্দু নাম আছে না সেই নামটো মনত পৰি যাব আৰু হিন্দু নামটো দেখাৰ লগে লগে আহোম নামটো মনত পৰি যাব গুটেখিনি মই ইয়াতে কভাৰ কৰিম ঠিক আছে আৰু ভাল ভিডিও আমি আপলোড কৰিবলৈ চেষ্টা কৰি আছো আৰু ভিডিও কন্টিনিউয়াসলি আমি এভৰিডে আপলোড কৰি আছো তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও লাইক এন্ড আপোনালোকৰ কিবা ডাউট থাকে দেন কমেন্ট সেকশনত আপোনালোকে জনাই দিব ঠিক আছে থ্যাংক ইউ সো মাচ